জাৰ্নেলিষ্ট দিলবজিৰ পেটুম, সাংবাদিক বন্ধু আৰু বান্ধৱীসকল, মোৰ আগতে আমাৰ দুজন স্প'কছমেনসকলে মেইন কথাবিলাক ৰাখিলে। কথাটো হ'ল ছিক্স শিডিউল কিয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বা এনচেঞ্চ এতিয়া বৰ্তমান ডিমা হাছাও ডিষ্ট্ৰিক্ট, খাচী জয়ন্তীয়া, মিজো হিলছ, এইসকলক কিয় ছিক্স শিডিউল দিয়া হৈছে। ছিক্স শিডিউল দিয়াৰ অৰ্থটো হৈছে যে ইয়াৰ জনজাতিৰ লোকসকল, তেখেতসকল পলিটিকেলি, ইকনমিকেলি, ছ'চিয়েলি, ইন এভৰি স্পেয়াৰ ভেৰি বেকৱাৰ্ড, বহুত পিছপৰা। প্লেইনছৰ যিসকল জাতি জনগোষ্ঠী আছে তেখেতসকলতকৈ বহুত পিছপৰা। গতিকে ইন অৰ্ডাৰ টু প্ৰটেক্ট দিছ ইণ্ডিজিনাছ পিপুল, তেতিয়া আমাৰ ফ'ৰ ফাদাৰ্ছ বুলি ক'ব লাগিব, যিসকলে ফাউণ্ডিং ফাদাৰ্ছ, যিসকলে মানে সংবিধান বনালে, তেখেতসকলে কমিটিত আলাপ আলোচনা কৰি, পাৰ্লিমেণ্টত আলাপ আলোচনা কৰি এই ছিক্স শিডিউলটো আমাক দিলে। ইয়াৰ অৰ্থটো হৈছে যে ইয়াৰ যিসকল ইণ্ডিজিনাছ লোকসকল আছে তেখেতসকলৰ পলিটিকেল ৰাইট, পলিটিকেল, ইকনমিক, ছ'চিয়েল, এভৰিথিং, এভৰি স্পেয়াৰ ৰাইটছবিলাক যাতে প্ৰটেক্টেড হৈ থাকে। আগবাঢ়ি থকা ধৰক প্লেইনছৰ অন্যান্য ষ্টেটৰ পৰা আহি পেলাই যাতে ডমিনেট কৰিব নোৱাৰে, এক্সপ্লইট কৰিব নোৱাৰে, সেইকাৰণে ছিক্স শিডিউলটো দিয়া হৈছে। তাৰ পাছতো লাষ্ট 70 ইয়াৰ্ছত আমি কি দেখিছোঁ, ইয়াৰ জিঅ' পলিটিকেল ডেম'গ্ৰাফিক চিটুৱেশ্যনটো চাওঁ। এতিয়া ইণ্ডিজিনাছ লোকসকলৰ জনসংখ্যা কিমান? আগত 70-80% বেছি আছিলে, এতিয়া কেম ডাউন টু লেছ দেন 50%। কিয় হৈ গ'ল? বাহিৰৰ পৰা যিটো মানে ইলিগেল ইমিগ্ৰেণ্টছবিলাক অহাৰ কাৰণে ফ্ৰম আদাৰ ষ্টেটছ, মেবি ফ্ৰম আদাৰ কাণ্ট্ৰি, যিটো আমাৰ চালবৰবী ডাঙৰীয়ে ক'লে, যিটো বাংলাদেশৰ পৰা অহা উত্তৰ পূৰ্বত বা অসমৰ অন্যান্য ঠাইবিলাকত। গতিকে টু প্ৰটেক্ট লোকেল ইণ্টাৰেষ্ট, ইণ্ডিজিনাছ পিপুলছ ইণ্টাৰেষ্ট, বহুত কাম ইয়াত কাউন্সিলে কৰিছে। ইয়াত ইভেকশ্যন কৰিছে ডিউৰিং 60s, more than 1,900 families, they were Bangladeshis during 60s. আমাৰ বহুতৰে জন্ম হোৱা নাই। তেতিয়া সেই ইনচিডেণ্টত দুজনমান মানুহ মৰিছে। চ' আল্টিমেটলি তাত ফায়াৰিং হ'ল, তাত ৰেজিষ্ট কৰিছে, যিসকল বাহিৰৰ পৰা আহি ইয়াত বহিলে তেখেতসকলেও ৰেজিষ্ট কৰিছে। কিন্তু এই ঘটনাৰ পাছত আলোচনা হ'ল, তাৰে 450 ফেমিলিজ ইয়াত মানে আলাপ আলোচনাৰ মতে কাৰ্বি আংলং ফেমিলি দিলে। তাৰপাছত 250মান ফেমিলিজ নগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টত তাত চেটেল কৰাৰ মানে সিদ্ধান্তটো চৰকাৰে লৈছে। সেইবিলাক ইনচিডেণ্ট আছে আৰু ইন বিটুইন আৰু বহুত তেনেকৈ ইনচিডেণ্ট আছে। আৰু ৰিচেণ্টলি আমি যদি দেখিছোঁ নাগালেণ্ড বৰ্ডাৰ আৰু ইফালে লাংকাইজাৰ, আৰু এতিয়াও চলি আছে যিটো মানে PGR এইবিলাক কথা লৈ পেলাই এতিয়া ইভেকশ্যনো কৰিছে। ষাঠি বাঞ্চৰ 21 বিঘা মাটি, 21 বিঘা মাটি ইলিগেল ইমিগ্ৰেণ্টছে দখল কৰাৰ কথা আপোনালোকে জানে। বহুত বছৰ ধৰি ডিষ্ট্ৰিক্ট হাইকোৰ্ট কেছ কৰাৰ কথাও আপোনালোকে জানে। চ' আল্টিমেটলি কথামতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দে হেভ টেকেন ডিচিশ্যন, টেকেন একশ্যন। গতিকে JI কাথাৰ বা APSLC ভোগীসকলৰ কথা কৈছে, মণিপুৰৰ কথা কৈছে। আই থিংক বিফৰ ডেট তেখেতসকলে মণিপুৰ যে মানে ভাইলেঞ্চ হৈছে, অশান্তি হৈছে, শান্তি ঘূৰি আহিব লাগে।
ছ'চিয়েল টেনশ্যনছ হৈ গ'ল। ইয়াৰ এইবিলাক কথা ক'বলৈ গ'লে যিটো বহুত হিষ্ট্ৰী আছে, মই শুনা নাই, এতিয়াহে ৰিচেণ্টলি শুনিছোঁ। বাংলাদেশত যে হিন্দুসকলক অত্যাচাৰ কৰিছে, এভৰিবডি শুড কণ্ডেম। মইতো শুনা নাই। আমাৰ প্ৰাইম মিনিষ্টাৰ, ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ, হি ইজ কনচাৰ্ণ। ইণ্টাৰনেশ্যনেলি ইছ্যুটো কৈছে, বাংলাদেশক কৈছে হিন্দুসকলক প্ৰটেক্ট কৰিব লাগে। আৰু মণিপুৰতো কণ্ডেম কৰিছে, আমি বিজেপিসকলে কণ্ডেম কৰিছোঁ। CM নহওক, যোনে চিফ মিনিষ্টাৰ নহওক, যোনে প্ৰাইম মিনিষ্টাৰ নহওক, কোৰ্ট আছে, সেই কোৰ্টৰ পৰা যদি কিবা ডিৰেকশ্যন আহে বা ডিচিশ্যন হয়, তেতিয়াহে ষ্টেপছবিলাক মানে ল'ব পাৰিম। গতিকে আছে আলামাকে kalili kalangan মানে ইলেকশ্যন ইটি পাই দিয়া ফান ৰাত এখনকে মাংস দিয়া ফান টু কনফিউজ দ্য পিপুল, ৰাইজক মানে কনফিউজ কৰিবৰ কাৰণে এইবিলাক কথা কৈছে। আৰু এতিয়া বুজি পাইছে ৰাইজে বুজি পাইছে। ইলিগেল ইমিগ্ৰেণ্টছৰ কথা কওক, ইভিকশ্যনৰ কথাই কওক, ৰাইজে বুজি পাইছে। এতিয়া দেহাই কাঠাৰে যি কয় তাকে ৰাইজে বিশ্বাস কৰিবই, সেইটো সময় পাৰ হৈ গ'ল। 6 ছিটৰ কথা বহুত চিঙিছিলে, বহুত কৈছিলে 6 ছিটৰ ওপৰত। তেখেত নিজেও ক্লিয়াৰ নহয়। আল্টিমেটলি থ্ৰু ভেৰিয়াছ ছেমিনাৰ্ছ আলোচনা আমি কৰিছোঁ, ইণ্টেলেক্টুৱেলছসকলৰ লগত আলাপ আলোচনা কৰিছোঁ। অকল ইয়াৰ ইণ্টেলেক্টুৱেল নহয়, বাহিৰৰ পৰাও আহিছে, কনষ্টিটিউশ্যনেল এক্সপাৰ্টসকলো আহিছে, আন্দোলন কৰা সকলো আহিছে, লয়াৰ্ছ সকলো আহিছে। থ্ৰু দ'জ ছেমিনাৰ্ছ, what is 6th schedule? What is the spirit of 6th schedule? কাৰ্বি আংলং ৰাইজে, অকল কাৰ্বি আংলং ৰাইজ নহয়, কাৰ্বি আংলং অসম গোটেই ভাৰতৰ ৰাইজে গম পাইছে। গতিকে আননেচেচাৰী যিটো কাৰ্বি, ৰেংমা, ডিমাচা, অন্যান্য যিসকল মানে খিলঞ্জীয়া জনগোষ্ঠী আমি আছোঁ, আমাৰ মাজত এতিয়া এটা শান্তিৰ এটা বাতাবৰণ আমি দেখিছোঁ, বা শান্তিৰ এটা বাতাবৰণ ডক্টৰ তুলিৰাম ৰংহাং, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট কাউন্সিলছক মিলি পেলাই এই বাতাবৰণটো আনিবলৈ সক্ষম হৈছে। গতিকে ইয়াত আকৌ এইবিলাক মিছ প্ৰপাগাণ্ডা কৰি পেলাই যিটো প্ৰেচাৰ কৰিছে, ব্লেম কৰিছে। সেইকাৰণে মই আপোনালোকৰ থ্ৰুৱেদি মই এইটো ক'ব বিচাৰিছোঁ যে ডাক্তৰ তুলিৰাম ৰংহাং ইজ এ ৰেছপনচিবল লিডাৰ। বিজেপি বুলি নহয়, তেখেতে আজি 11 বছৰ ধৰি CM হৈ আছে। হি ইজ এ ৰেছপনচিবল লিডাৰ। তেখেতে শান্তি আনিছে, প্ৰগতি আনিছে, অলৰাউণ্ড ডেভেলপমেণ্ট আনিছে, গোটেই জনগোষ্ঠীবিলাকৰ মাজত এটা শান্তিৰ বাতাবৰণ আনিছে, উইথ দ্য হেল্প অফ ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট। গতিকে তেখেতৰ ইণ্টেনশ্যনটো বেয়া নহয়। আমি এতিয়া কাউন্সিলে ইলিগেল ইমিগ্ৰেণ্টছ আমি ৱেলকাম কৰিম নেকি? এইটো ভাল হ'ব জানো? ইলিগেল ইমিগ্ৰেণ্টছ ৱেডাৰ ফ্ৰম ইট ইজ আদাৰ ষ্টেটছ অৰ ইণ্টাৰ ডিষ্ট্ৰিক্টেই হওক, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা ইলিগেল ইমিগ্ৰেণ্টছ আমি আনিম নেকি? বা বাংলাদেশৰ পৰা অন্যান্য বাৰ্মাৰ পৰা ৰোহিংগীয়া মুছলিম বোলে কিবা বোলে বাৰ্মাৰ পৰা আমি ৱেলকাম কৰিম নেকি? 6th schedule আমি যে ইয়াত চলাই আছোঁ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ তুলিৰাম ৰংহাং টু প্ৰটেক্ট ইণ্ডিজিনাছ পিপুলছ ইণ্টাৰেষ্ট। So definitely he is concerned whether immigrants are from Bangladesh or Burma or Manipur or some other districts within the state. He is concerned. সেইকাৰণে কৈছে যাতে ইণ্ডিজিনাছ কাৰ্বি আংলঙৰ ইণ্ডিজিনাছ মানুহবিলাকৰ ইণ্টাৰেষ্টটো হাৰ্ম নকৰে, সেইটোৱে তেখেতৰ ইণ্টেনশ্যন। এতিয়া আৰু মণিপুৰৰ বোলে কথা, ইয়াত বোলে কি কৰিব লাগে, এজ এ গভৰ্ণমেণ্ট কি কৰিব লাগে, ডাক্তৰ তুলিৰাম ৰংহাং তেখেত ভালকৈ জানে। আজি 11 বছৰ ধৰি CM হৈ আছে। আজি ডক্টৰ আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ইজ এ ৰেছপনচিবল পাৰ্চন, ইজ এক্সপিৰিয়েঞ্চ চিফ মিনিষ্টাৰ।
গতিকে ইমিগ্ৰেণ্টছ লৈ পেলাই কি পলিচি ল'ব লাগে, কি ষ্টেপছ ল'ব লাগে, দে নো ভেৰি ৱেল হু ইজ APSLC, who is APLC? যোন ইণ্ডিকেটাৰ কোন? তেখেত আজি মানে চিম্পল MAC নে MLA নে MP নে মিনিষ্টাৰ? ইয়াত তেখেতে তেখেতৰ যিটো ষ্টেটমেণ্ট আমি দেখা মতে পলিটিকেলি মটিভেটেড with malefied intention, politically motivated. এতিয়া ইলেকশ্যন আহিব পাৰে, চ' ডেট মানে মানুহক কনফিউজ কৰি পেলাই মানুহৰ ৰাইজৰ ভোটটো লোৱাৰ মানে ইণ্টাৰেষ্টত তেখেতে এইবিলাক কথা কৈছে। আজি চাওক বিজেৰ কথা লৈ পেলাই যিটো ডাক্তৰ তুলাৰাম ৰহমানে কৈছিলে, একৰ্ডিংলি কাম কৰিছে। কথা কৈ পেলাই কিবা প্ৰমিছ কৰি পেলাই কিবা নকৰাকৈ থকা নাই, কৰিছে। আৰু বাদ বাকী এইটো কৰিম বুলি কৈছে, কিন্তু লিগেল প্ৰচেছ আছে, লিগেল প্ৰব্লেমছ আছে। এইটো এতিয়াও কেছটো চলি আছে হাইকোৰ্টত। গতিকে ইচ্ছামতে কৰিব নোৱাৰে, কোৰ্টক বাইপাছ। জাৰ্নেলিষ্ট দিব্যজিৎ পেটুম, সাংবাদিক বন্ধুসকল, বান্ধৱীসকল, মোৰ আগতে আমাৰ দুজন স্প'কছমেনসকলে মেইন কথাবিলাক ৰাখিলে। কথাটো হ'ল 6th Schedule কিয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বা এনচেঞ্চ এতিয়া বৰ্তমান ডিমা হাছাও ডিষ্ট্ৰিক্ট, খাচী জয়ন্তীয়া, মিজো হিলছ, এইসকলক কিয় 6th Schedule দিয়া হৈছে? 6th Schedule দিয়াৰ অৰ্থটো হৈছে ইয়াৰ জনজাতিৰ লোকসকল, তেখেতসকল পলিটিকেলি, ইকনমিকেলি, ছ'চিয়েলি, ইন এভৰি স্পেয়াৰ ভেৰি বেকৱাৰ্ড, বহুত পিছপৰা। পেঞ্চৰ যিসকল জাতি জনগোষ্ঠী আছে তেখেতসকলতকৈ বহুত পিছপৰা। গতিকে ইন অৰ্ডাৰ টু protect these indigenous people, এতিয়া আমাৰ ফ'ৰ ফাদাৰ্ছ বুলি ক'ব লাগিব, যিসকলে ফাউণ্ডিং ফাদাৰ্ছ, যিসকলে মানে সংবিধান বনালে, তেখেতসকলে কমিটিত আলাপ আলোচনা কৰি, পাৰ্লিমেণ্টত আলাপ আলোচনা কৰি এই 6th Schedule আমাক দিলে। ইয়াৰ অৰ্থটো হৈছে যে ইয়াৰ যিসকল ইণ্ডিজিনাছ লোকসকল আছে তেখেতসকলৰ পলিটিকেল ৰাইট, পলিটিকেল, ইকনমিক, ছ'চিয়েল, এভৰিথিং, ইন এভৰি স্পেয়াৰ ৰাইটছবিলাক যাতে প্ৰটেক্টেড হৈ থাকে। আগবাঢ়ি থকা ধৰক পেঞ্চৰ অন্যান্য ষ্টেটৰ পৰা আহি পেলাই যাতে ডমিনেট কৰিব নোৱাৰে, এক্সপ্লইট কৰিব নোৱাৰে, সেইকাৰণে 6th Schedule দিয়া হৈছে। তাৰ পাছতো লাষ্ট 70 yearsত আমি কি দেখিছোঁ, ইয়াৰ জিঅ' পলিটিকেল ডেম'গ্ৰাফিক চিটুৱেশ্যনটো চাওঁ। এতিয়া ইণ্ডিজিনাছ লোকসকলৰ জনসংখ্যা কিমান? আগত 70-80% বেছি আছিলে, এতিয়া কেম ডাউন টু লেছ দেন 50%। কিয় হৈ গ'ল? বাহিৰৰ পৰা যিটো মানে ইলিগেল ইমিগ্ৰেণ্টছবিলাক অহাৰ কাৰণে ফ্ৰম আদাৰ ষ্টেটছ, মেবি ফ্ৰম আদাৰ কাণ্ট্ৰি, যিটো আমাৰ চালবৰবী ডাঙৰীয়ে ক'লে, যিটো বাংলাদেশৰ পৰা অহা উত্তৰ পূৰ্বত বা অসমৰ অন্যান্য ঠাইবিলাকত। গতিকে টু প্ৰটেক্ট লোকেল ইণ্টাৰেষ্ট, ইণ্ডিজিনাছ পিপুলছ ইণ্টাৰেষ্ট, বহুত কাম ইয়াত কাউন্সিলে কৰিছে। ইয়াত ইভেকশ্যন কৰিছে ডিউৰিং 60s, more than 1,900 families, they were Bangladeshis during 60s. আমাৰ বহুতৰে জন্ম হোৱা নাই। তেতিয়া সেই ইনচিডেণ্টত দুজনমান মানুহ মৰিছে। চ' আল্টিমেটলি তাত ফায়াৰিং হ'ল, তাত ৰেজিষ্ট কৰিছে যিসকল বাহিৰৰ পৰা আহি ইয়াত বহিলে।
তেখেতসকলক ৰিলিজ কৰিছে। কিন্তু এই ঘটনাৰ পাছত আলোচনা হ'ল, তাৰে 450 ফেমিলিজ ইয়াত মানে আলাপ আলোচনাৰ মতে কাৰ্বি আংলং থাকিব দিলে। তাৰপাছত 250 মান ফেমিলিজ নগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টত তাত চেটেল কৰাৰ মানে সিদ্ধান্তটো চৰকাৰে লৈছে। সেইবিলাক ইনচিডেণ্ট আছে আৰু ইন বিটুইন আৰু বহুত তেনেকৈ ইনচিডেণ্ট আছে। আৰু ৰিচেণ্টলি আমি যদি দেখিছোঁ নাগালেণ্ড বৰ্ডাৰ আৰু ইফালে লাংকাইজান আৰু এতিয়াও চলি আছে যিটো মানে PGR VGR এইবিলাক কথা লৈ পেলাই এতিয়া ইলেকশ্যনো কৰিছে। ষাঠি বাঞ্চৰ 21 বিঘা মাটি 21 বিঘা মাটি ইলিগেল ইমিগ্ৰেণ্টছে দখল কৰাৰ কথা আপোনালোকে জানে। বহুত বছৰ ধৰি ডিষ্ট্ৰিক্ট হাইকোৰ্ট কেছ কৰাৰ কথাও আপোনালোকে জানে। চ' আল্টিমেটলি কথামতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দে হেভ টেকেন ডিচিশ্যন, টেকেন একশ্যন। গতিকে JI কথা বা APSLC ভুক্তভোগীসকলৰ কথা কৈছে, মণিপুৰৰ কথা কৈছে। আই থিংক বিফৰ ডেট তেখেতসকলে মণিপুৰ যে মানে ভাইলেঞ্চ হৈছে, অশান্তি হৈছে, শান্তি ঘূৰি আহিব লাগে, ছ'চিয়েল টেনশ্যনছ হৈ গ'ল, ইয়াৰ এইবিলাক কথা ক'বলৈ গ'লে যিটো বহুত হিষ্ট্ৰী আছে। মই শুনা নাই, এতিয়াহে ৰিচেণ্টলি শুনিছোঁ। বাংলাদেশত যে হিন্দুসকলক অত্যাচাৰ কৰিছে, এভৰিবডি শুড কণ্ডেম। মইতো শুনা নাই। আমাৰ প্ৰাইম মিনিষ্টাৰ, ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ, হি ইজ কনচাৰ্ণ। ইণ্টাৰনেশ্যনেলি ইছ্যুটো কৈছে, বাংলাদেশক কৈছে হিন্দুসকলক প্ৰটেক্ট কৰিবলৈ। আৰু মণিপুৰতো কণ্ডেম কৰিছে, আমি বিজেপিসকলে কণ্ডেম কৰিছোঁ। Intention are baseless and politically motivated. The Council has consistently worked to maintain peace and harmony among its diverse communities. It's unfortunate what the APHLC is resorting to such decisive rhetoric. Point number 8 and 9. The Council shares the concern of the APHLC regarding the violence of Manipur and the human rights abuses committed there. However, it's important to address the issue of illegal immigration and encroachment within the region, as this can accelerate social tension and undermine the Council efforts to protect its indigenous population. Some other points. Political motivation. The APHLC statement appeared to be politically motivated as it seeks to exploit the situation to advance its own agenda. It is important to avoid politicalizing humanitarian issues and to focus on finding solutions that benefit all parties involved. Two, not only the chief executive member, every individual citizens of Karbi Anglong has a responsibility to check on the new influx, whether they are from war disasters or not. Three, in Karbi Anglong, we have been facing many influxes and we are working to fix it. And lastly, regarding Uttar Borbil, it is not a new influx. They have been residing here for many years, since before we were born or during the current Chief Executive Member, Karbi Anglong Autonomous Council, Dr. Tuliram Rothang tenure. I therefore the stand of Team Karbi Anglong BJP made before you all. And then the description, all the assemblies and the Karbi will be made by the senior leader, our Chumangkro sir, and our Ram Singh Timung sir, and my colleague will describe it. Thank you. Last point. And then the last point, one point is left out. Therefore, the last point is that during the present CEM tenure, he is fulfilling his duty and responsibility to eradicate the new influx in the region. And the conclusion, the Karbi Anglong Autonomous Council is committed to upholding the rights and interests of its indigenous population, while it recognizes
the humanitarian crisis in Manipur, it must also prioritize the well-being of its own people. The Council efforts to address the issue of illegal immigration are essential to ensure the long-term sustainability of the region. With this word, I conclude my briefing of the